গুৰেশ্বৰ আহি থাকোঁতে ৰাস্তাত খুব এটা সুন্দৰ পৰিৱেশ দেখিলোঁ আৰু সেই পৰিৱেশটো দেখি আচলতে নাচাই নোৱাৰিলোঁ আৰু কৈছোঁ এইখন এইফালে এইটো পিংকলেণ্ড আৰু এইবিলাক হ'ল পিংক চিটি আৰু পিংকলেণ্ড আৰু এয়া হ'ল পিংকলেণ্ড আৰু এইখিনি মন গ'ল চাবলৈ আপোনালোকক দেখুৱালোঁ আৰু এইটো ৰাস্তা গুৰেশ্বৰলৈ গৈছে আৰু এইফালে এইখন পিংকলেণ্ড। বলক আমি তালৈকে যাওঁ, তাত কি কি আছে আৰু পিংকলেণ্ডৰ বিষয়ে এবাৰ চাওঁ। হাই হেল্ল' নমস্কাৰ, DP DEBAJIT চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এখন সুন্দৰ ঠাই। মোৰ পিছফালে দেখিছে আপুনি গোটেই পিংক হৈ আছে এইখন আৰু এইখন আচলতে পিংকলেণ্ড বুলি কোৱা হয় আৰু এই পিংকলেণ্ডত মই আহিছোঁ এই ফুলবিলাক চাবলৈ। এই চাওক মানে এই ফুলবিলাক ইমান মানে ফুল চাৰিওফালে পিংক কালাৰ হৈ আছে আৰু এই পিংক ময়ো ৰাস্তাৰ পৰা দেখি আহিলোঁ, গুৰেশ্বৰৰ ফালে গৈ আছিলোঁ। যাওঁতে মই সেইখিনি দেখা পাই আপোনালোকক দেখুৱাবলৈ আহিলোঁ আৰু এইবিলাক চাপৰ এই গোটেইবিলাক এই এটা পিংক কালাৰ আৰু দলিচা পৰি আছে। এয়া হ'ল পিংক চিটি বুলি কোৱা হয়। আপোনালোকে যেতিয়া গুৰেশ্বৰলৈ যাব, গুৰেশ্বৰ আহোঁতে আপোনাৰ এই যিখিনি আপোনাৰ গুৰেশ্বৰ আৰু মাজত এখন পথাৰ আছে, সেই পথাৰখনতে কমপ্লিট এনেকুৱা পিংক হৈ থাকিব আৰু পিংক কালাৰ হৈ আছে আৰু এয়া হ'ল পিংক চিটি। আৰু আপোনালোক অকণমান দেখুৱালোঁ, এবাৰ চাওকচোন এই চাৰিওফালে এই গোটেই সেইফাললৈকে মানুহ ইয়াত ফটো তুলি আছে আৰু এইটো হ'ল ৰাস্তাটো আৰু এইটো গুৰেশ্বৰ যোৱা ৰাস্তাটো আৰু এই গোটেইবিলাক পিংক ফুল আৰু এইখন এখন পিংক চিটি। বলক আৰু চাওঁ আমি এই ফুলবিলাক। এয়া আচলতে পিংক চিটি আৰু এয়া হ'ল পিংকলেণ্ড আৰু পিংকলেণ্ড বুলি কোৱা হয় আৰু এই ধৰণৰ পিংক ফুলৰ দলিচাত আচলতে শুবলৈ মন যায় আৰু অকণমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি এনেকুৱা ফুলৰ সুবাস ল'বলৈ কাৰ মন নাযায়। আচলতে এইটো নেচাৰেল ফুল আৰু এইবিলাক আচলতে ঘৰত নহয় আৰু এনেকুৱা ধৰণৰ নেচাৰেল পৰিৱেশতে এই ধৰণৰ ফুলবিলাক হয় আৰু আপোনালোকক দেখুৱালোঁ এই ফুলবিলাক চাওক, এই সৰু চাপৰ এনেকুৱা ধৰণৰ ফুল সাধাৰণতে দেখা পোৱা নাযায়, যদিও আমাৰ পথাৰবিলাকত দেখা পোৱা যায় কিন্তু কম বেছি পৰিমাণে দেখা পোৱা যায়। কিন্তু ইয়াত পৰিৱেশটো খুব এটা ভাল হোৱাৰ কাৰণে হয়তো ইয়াত পানী হৈ গৈছিলে এসময়ত বা বানপানী হৈছিলে। বানপানীৰ পিছত পৰা ইয়াত এনেকুৱা ধৰণৰ পিংকৰ দলিচা এখন পথাৰত, এখন বৃহত্তৰ পথাৰ, যিমান দূৰলৈ চাই এই বৃহত্তৰ পথাৰখন মই আচলতে হাতেৰে আপোনালোকক মনিব পৰা চকুৰেও বৃহত্তৰ পথাৰখন আচলতে পিংক কালাৰে ভৰি গৈছে আৰু ৰাস্তাৰে যোৱা মানুহ যিমান মানুহ গুৰেশ্বৰলৈ গৈছে প্ৰত্যেক মানুহে এনেকুৱা ধৰণৰ ফুল দেখা পায় আৰু বাটৰুৱাই আচলতে ইয়াত নোৱাৰে আৰু এই ফুলখিনি দেখাৰ পিছত মোৰো মন গ'ল আৰু এই এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ ভাল লাগিল, আপোনালোক মন গ'ল আৰু এনেকুৱা ধৰণৰ পিংক দলিচাৰ মাজৰ পৰাই মই আপোনালোকক এই সৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোক দেখুৱালোঁ। আৰু কোনোবা যদি মোৰ এই DP DEBAJIT চেনেল নতুনকৈ আহিছে সকলোৱে এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব আৰু এই এনেকুৱা এখন পিংকলেণ্ড দেখুৱালোঁ আপোনালোকক, চাওক সকলোৱে এবাৰ আৰু ভাল লাগিল দেখুৱালোঁ। অকণমান পৰিৱেশৰ মজা লওক, মোৰ ভাল লাগিছে সৰু ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাইছোঁ। খুব সুন্দৰ এটা পৰিৱেশ চাওক, এয়া হ'ল পিংকলেণ্ড। মোৰ পিছফালে দেখুৱাইছোঁ সেইটো হ'ল ৰাস্তা আৰু ইয়াত এনেকুৱা ধৰণে অজস্ৰ মানুহ ইয়াত দেখিছে, অসংখ্য মানুহ ইয়াত চেলফি ল'বলৈ আহে। এই ধৰণৰ ডেকা গাভৰু ল'ৰা ছোৱালী যিমানজন মানুহ ইয়ালৈকে যায় প্ৰত্যেকেই ইয়াতে চেলফি ল'বলৈ আহে। এপাক চেলফি নল'লে হয়তো এই ঠাইখিনি ভাল নালাগে বা মনটো ভাল নালাগে আৰু সেই ঠাইখিনিৰ এই মনোমোহা দৃশ্য নিজৰ মনত সাঁচি ল'বলৈ এনেকুৱা ধৰণৰ ফটো ল'বলৈ ইয়াত আহে। দেখুৱাইছোঁ কিমান মানুহ। এইটো হ'ল ৰাস্তাটো আৰু সেইটো আপোনাৰ গুৰেশ্বৰ যোৱা ৰাস্তা আৰু এয়া হ'ল পিংকলেণ্ড। আমি পিংকলেণ্ডত যাম আৰু এই পিংকলেণ্ডৰ মাজৰ পৰাই আপোনালোক দেখুৱাইছোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি কোনোবাই আহিব বিচাৰে আৰু গুৰেশ্বৰলৈকে আহিলে সেই মাজৰ যিখন পথাৰ আছে গুৰেশ্বৰ নাপাওঁতে সেইখিনি মানে গুৰেশ্বৰ পৰা গাছবাৰী পাব, গাছবাৰী পাৰ হৈ মানে গুৰেশ্বৰ আৰু গাছবাৰী নাপাওঁতে সেই পথাৰখনতে এনেকুৱা ধৰণে পিংক ফুল ফুলি থাকে পিংক কালাৰৰ আৰু তেখেতসকলে ইয়াক নামকৰণ কৰিছে পিংক চিটি আৰু এয়া হ'ল এইবিলাক ফুলবিলাক আৰু এইবিলাকে হ'ল পিংক কালাৰ দলিচা পাৰি দিছে আৰু এই ফুলবিলাক এই গোটেই পৰিৱেশটো আপোনালোক দেখুৱালোঁ আৰু মোৰ ভাল লাগিল আপোনালোক দেখুৱালোঁ। এবাৰ চাওক আৰু ভাল লাগিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব।